खुलुमबाय एसएम निउसनि रादाबखौ फरायदों आं देबिका बर'आ दिनै बाक्सा जिल्लानि गरेस्वराव जोनोम मोननाय निउज एक्सप्रेसनि सेथि गायसनथाइ सानखौ सानसेनि मेहेरगोनां हाबाफारिजों गरेस्वरनि बिष्णु राभा भवनाव खुंनाय जायो। बे हाबाफारियाव गाहाय आलासि महरै बिबुंथि लाखियो बिटिसिनि डिपुटि चिफ खाम्फा बरगयारिया। हांख्रायजानाय आलासि महरै बाहागो लायो बिटिसिनि इएम महेश्वर बसुमतारी आरो गणेश कछारिया। সফল হয় বুলি আপোনাৰ মনে কয়নে বা আপুনি কেনেদৰে আগবাঢ়ি আহিছে? সফল হৈছিল হোৱা নাই। It's a concept of many people. আৰু মই ভাবোঁ মোৰ সপোন এই অঞ্চলত যিমানবোৰ ডাউন ট্ৰডেন পিপল আছে তেখেতসকলে ভাৰতীয় গণতান্ত্ৰিক অধিকাৰ আৰু প্ৰাপ্য সেইটো সাব্যস্ত হ'ব লাগে। সেইটোৱেই মোৰ সপোন আছিল আৰু সেইটো পাবৰ কাৰণে ৰাজনৈতিকভাৱে আমি কেনেকৈ সম্ভৱ কৰিব পাৰোঁ ইয়াৰ কাৰণে আমাৰ যিটো মুভমেণ্ট সেইটো আছে চাৰ তো আজি পিটিচি গঠন হোৱাৰ পিছত মই ভাবোঁ ইয়াত যিমানবোৰ জাতি গোষ্ঠী আমি বসবাস কৰি আছোঁ নিজৰ ভাষা সংস্কৃতি অৰ্থনীতি শিক্ষা আৰু আমাৰ সামাজিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হৈছে বুলি মই ভাবোঁ। এতিয়া পিটিচি গঠন হোৱাৰ পিছত যিটো ইয়াৰ পৰিৱৰ্তন বা ইয়াৰ উন্নয়নৰ কাম কাজ হৈছে whether the general public are happy or not, it depends on them. আৰু সেইটো লৈ পেলাই আমাৰ সপোনটো সফল হৈছে হোৱা নাই সেইটো ডিপেণ্ড হ'ব। তো মই দেখোঁ যে প্ৰায়ভাগ মানুহবোৰে আজি পিটিচি হোৱাৰ পিছত যিটো উন্নয়নমূলক কাম হৈছে ইয়াৰ ওপৰত যথেষ্টভাৱে তেখেতসকলে they are happy with that. কিন্তু ইয়াৰ ভিতৰতো বাকী মানুহবোৰে পিটিচিত আনহেপিনেছটো তেখেতসকলে ব্যক্ত কৰি আছে। গতিকে পিটিচি যিসকলে দেখভাল লৈ আছে সামাজিক নেতাসকল ৰাজনৈতিক নেতাসকলৰ ওপৰত ডিপেণ্ড হৈছে হাউ টু এড্ৰেছ দ্য আনহেপিনেছ অফ ফিউ পিপল and to look into what they want, what is their expectation and how to put it in. হয় স্যার, আমি যেতিয়া বাহিৰলৈ যাওঁ মানে আমাৰ মাজত কথোপকথন হয় যে ঘৰ ক'ত হয় বা কি হয়, আমি যেতিয়া গোৰেশ্বৰ বুলি কওঁ বা বিটিএডি বুলি কওঁ মানুহে অকণমান মানে অসংযোগ অনুভৱ কৰা যেন মোৰ অনুভৱ হয়। গোৰেশ্বৰ বিটিএডি মানে ভয়ানক জাগা হিচাপে মানে তেওঁলোকে ভাবে আচলতে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি কি ভাবে? মই নাভাবোঁ বাৰু বা মই লগৰখিনিকো কওঁ যে এনেকুৱা নহয় আগতকৈ বহুত উন্নত হৈছে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব ছাৰ? আপুনি যিটো দেখিছে আপুনি যিটো উপলব্ধি কৰিছে সেইটোৱে ৰিয়েলিটি। গতিকে আপুনি যি কোৱেশ্যনটো সুধিছে আপুনি সেই এনচাৰটো কোৱেশ্যনিয়াৰ যি কোৱেশ্যন কৰে তেখেতসকলে দিলে খুব সম্ভৱ to some extent that people will get some opportunity to understand what is going on here. হয় ছাৰ, যোৱা এবছৰ ধৰি নিউজ এক্সপ্ৰেছ অসমে আমি কাম কৰি আছোঁ। গতিকে আমি কেনেদৰে আগবাঢ়িলে উন্নতিৰ শিখৰলৈ ধাৱমান হ'ব পাৰিম, গতিকে আপুনি কি ক'ব? আমাক এটা ইনক্লুচিভ ছ'চাইটি লাগে। কোনো পাৰ্টিকুলাৰ কমিউনিটিৰ মানুহে ভাবিব নালাগে যে অন্য কমিউনিটিৰ আণ্ডাৰত আমি থাকিব লগা হৈছে। কাৰোবাৰ উন্নয়নটো কাৰোবাৰ ডাউনফল আনিছে সেইটো ভাবিব নালাগে। আজি অসমীয়া ভাষা সংস্কৃতি উন্নয়ন হোৱা বড়ো মানুহসকলে এনজয় কৰিব লাগে। বড়ো ভাষা সংস্কৃতি উন্নয়ন হোৱা অন্য জাতি গোষ্ঠীৰ মানুহসকলে এনজয় কৰিব লাগে, হেল্প কৰিব লাগে, কঅপাৰেট কৰিব লাগে। তেতিয়াহ'লেহে আমি এটা ইনক্লুচিভ ছ'চাইটি গঠন কৰিব পাৰিম। তো তেনে ক্ষেত্ৰত নিউজ এক্সপ্ৰেছ অসম আৰু ইয়াৰ যিটো আপোনালোকে আছে
মই ভাবোঁ এই অঞ্চলত আমাৰ ৰাজনৈতিক যিটো দৃষ্টিভংগী এইটো কি হোৱাটো উচিত আপোনালোকে দেখুৱাই দিব। আমাৰ সামাজিক উন্নয়ন কেনেকৈ আহিব পাৰে এইটো ৰাইজৰ ওচৰলৈ মেছেজ দিব লাগে আৰু সেইটো নিশ্চয় আপোনালোকে কাম কৰি আছে দিব পাৰিব। অৰ্থনৈতিক উন্নয়ন ইয়াক কেনেকৈ আহিব, ইয়াক এটা দেশত প্লেনিং কেনেকৈ কৰাটো ভাল সেইটো আপোনালোকে নিশ্চয় ষ্টাডি কৰিছে। সেইটো শাসক I mean the rulers and the subjects সকলোকে আপোনালোকে এই মেছেজটো দিব পাৰিব। শিক্ষা নহ'লেতো একো নহ'ব। শিক্ষাৰ ক্ষেত্ৰত আমি আজি যি অৱস্থাত আছোঁ ভৱিষ্যতত আমি কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই যাব লাগে, শিক্ষাৰ অনুষ্ঠান নাই কেনেকৈ স্থাপন কৰাটো ভাল। আজি যিটো শিক্ষাৰ যিটো পলিচি সেই পলিচিৰ আধাৰত আমাৰ সমাজ উন্নয়ন হ'ব পাৰিবনে নাই, কিবা সলনি লাগে নেকি, চেঞ্জ লাগে নেকি, সেইবোৰ আপোনালোকে I believe you will definitely give message to the government as well as to the interaction with the public. ছাৰলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত আপোনাৰ সহায় সহযোগিতাই নিউজ এক্সপ্ৰেছ অসমক উপকৃত কৰিব।